নবৈ মোলৈ এজনী ছোৱালী চালিনে নাই, কঁকাল ঘামচিয়ালি হিৰিবতীয়া বগীতকৈ ধুনীয়া চাই, নব মোলৈ বাৰু তই এজনী ছোৱালী চালিনে নাই। পঢ়িলো শুনিলো চাকৰি নাপালো, এতিয়া কি কৰো ক, গাঁৱত পৰি আছে মাটি তিনি পুৰা খেতিতে ধৰণি কৰ। ৰহে ছোৱালী পিছত চাবি, আজি যে ভোট আছে, ভোট দিবা যা না নাযা পিছে? যাবা লাগব, এটা ভোট এনে হেদাবা নৰা, এটা ভোট এনে গেলেও বহুত যাৱা। পিছে ভোট কাক দিবি তন্দে? সিটো আৰু কিয় কম, দিম আৰু, এইটো আমাৰ পাৰ্চনেল কথা, এইটো আমাৰ ব্যক্তিগত কথা, এইটো দিম আৰু কাবাক এটা, কিয় কম আমি কাক দিম ভোট। তন্দে পিছে খানা চানা খাইছে না নাই? খাৱা নাই, এটা খানা চানা খাই পেলাই ভোট বিক্ৰী নকৰো দে আমি। আমি সৰু মানুহ বিলাকে এইবিলাক ভাবো, কিন্তু ডাঙৰ মানুহ চাবিচোন, আমি যিবিলাকক বেছি সন্মান কৰো সেইবিলাকে ভোট বিক্ৰী কৰছি। হয়ো দে, ডাঙৰ মানুহ বিলাকে নিজৰ স্বাৰ্থৰ কাৰণে যি হলেও কৰিব পাৰে। এটা কথা কিন্তু মনত ৰাখবি দে, আমি কিন্তু ভোট দিওঁতে সদায় আমি দলটো কি দল চাব নালাগে, আমি প্ৰাৰ্থীজনহে চাব লাগে, সেই প্ৰাৰ্থীজন আচলতে ভাল না বেয়া সেইটোহে চাব লাগে, দলটো চালি কি হব। হয়ো দে ভাই, তই ঠিক কথাই কৈছা, কিন্তু এইটো পুৰা একদম 100% সঁচা কথা কৈছা তই। এইটো প্ৰাৰ্থীজন ভাল হলে সদায় ভাল কথাই চিন্তা কৰিব, দেশৰ উন্নতিৰ কথা, নিজৰ অঞ্চলৰ উন্নতিৰ কথাই চিন্তা কৰিব। এতিয়া তেনেহ'লে আমি ভোট দিবা যাওঁ।